थारैनो कचबिहारा गोदान रायजो जामारसिगोन नामा? जुदि थारैनो कचबिहारा गोदान रायजो दानायाव बिटिआर ओनसोलनि एबा बिटिआरनि राजधानी क'क्राझार जिल्लाजों लोगोसे चिरां आरो माखासे बिटिआर ओनसोलाव गोदान रायजो जानो थांनाय कचबिहारा हाबोब्ला मा जागोन साननैसो सिगां बिटिआर सुक्ति जानाया? बे समाव मोनसे बिग ब्रेकिं निउज एमपि बिसायख'थिनि सिगां कचबिहार रायजोखौ इउनियन टेरिटरियेल खालामना होसिगोन भारत सरकारा बे बाथ्राखौ रोखायै फोरमायदों राजा अनन्त रय बिथाङा। थारैनो बड'लेण्डनि क'क्राझार जिल्ला आरो चिरां जिल्लाया थांमारसिगोन नामा कचबिहार रायजोआव? लोगोसे आसामनि गुबुन जायगायावबो कचबिहार रायजोआव थांफागोन। बिथां राजा अनन्त रय बुंनाय बायदिब्ला जौगानायनि मुङाव कचबिहारखौ इउटि दाना होसिगोन भारत सरकारा। बिथाङा गोख्रों सोंखारिबावोदि कचबिहार रायजो दानो थांनायाव रावबो हेंथा खालामनो नाङा, बियो बयनिबो जौगानायनि थाखाय सुबिदा जागोन। बे दाबियाव राजबंशीनि गासै राव थुनलाइ हारिमु गोहो आरो राजखान्थि गोहोआ थागोन होनना अनन्त रय बिथाङा रोखा बुंनानै होयो। अनन्त रयनि बुंनाय बाथ्राया थारैनो सैथो जामारोब्ला बिटिसि एबा बिटिआरआ मा जागोन? গঠনের কথা কইছে আপনি, কিন্তু এই আলোচনা কার লগত হয়েছিল আর কি ধরে হয়েছে? ভারতবর্ষের গভর্নমেন্টের সাথে হয়েছে। কেতিয়া বহা হয়েছিল আপনার? 2015 সালত হয়েছে। কি কি আলোচনা হয়েছে? আমার এলাকাটা কেন্দ্রীয় শাসিত রাজ্য বনাই দেবে। ইতিমধ্যে দেখা গেছে আপনি সেইদিনাখন যেতিয়া কেন্দ্ৰীয় শাসিত ৰাজ্য ঘোষণা কৰাৰ দিয়া হ'ব বুলি ঘোষণা কৰাৰ পিছত একাংশ সংগঠনে ক্ষমতাবোৰে লাগে বুলি কৈ আছে। ৰাজবংশী সংগঠন কিছুমান এহঁতো ক'ব, মইতো নাজানো না। আৰু এইফালে আপচুৰ পৰা আৰম্ভ কৰি বিটিআৰৰ যিসমূহ নেতৃত্ব আছে বিভিন্ন দল সংগঠনেও বিৰোধিতা কৰিছে। না, মইতো ভাবোঁ যে বিৰোধিতা নকৰাটাই ভাল নেকি। অনুৰোধ কৰিছোঁ বিৰোধিতা যেন নকৰে। কেন্দ্ৰীয় শাসিত ৰাজ্য হ'ব, এক্সক্লুচিভ ডেভেলপ হ'ব, সকলোৱে মিলিমিশি থাকিব। মানুহ বিকাশহে বিচাৰে। এক্সক্লুচিভ যদি ডেভেলপ হয় কি অসুবিধা আছে? আপনি দাবী কৰিছে পৃথক বড়োলেণ্ডৰ। না, আপুনি চাওক এই আসাম ষ্টেট যে হৈছে, এতিয়া খালি কাই আছে, এতিয়া খালি আহোমগিলা আছে নেকি? মুছলমান নাই, বড়ো জাতি নাই। বড়ো জাতিগিলা কোটে আছে? বড়ো জাতিগিলা ক'ত আছে? ৰাভাগিলা ক'ত আছে? মুছলমানগুলা ক'ত আছে? কলিতাগুলা ক'ত আছে? আৰু চুতীয়াগুলা ক'ত আছে? হা, ক'ত আছে? একেলগে আছে। আৰু একেলগে অসুবিধা কি? গভৰ্ণমেণ্ট হ'ব, চেণ্টাৰ গভৰ্ণমেণ্ট চলাব, অসুবিধা কি? ডেভেলপ কৰি দিব। মানুহ বিকাশহে লাগে। মেন এণ্ড মেচিনৰ যুগত বিকাশহে লাগে। যেটা কথা কৈ আছোঁ, গভৰ্ণমেণ্টে আমাক কনভিন্স কৰিছে এক্সক্লুচিভ ডেভেলপ কৰিব, অনুসৰণ কৰিব লাগে। এইটো চেণ্টিমেণ্টেল কি আছে ভাই? অসম চৰকাৰৰ এখন জ্যেষ্ঠ মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক একেৰাহে বিধায়ক হৈ আছে ফণীভূষণ চৌধুৰী। ফণীভূষণ চৌধুৰীয়ে কৈছে যে অসমক আৰু দ্বিখণ্ডিত হ'ব দিব নোৱাৰে বুলি কৈছে, যিহেতু আপুনি 5খন জিলা। এর ইতিহাসটা আপনি গমে পায়, মই কি কওঁ? রাইজে না কৈছে, তাক বুঝাই দিছে না, তার কাণত নিশ্চয় সোমাইছে। মই তার রাইজের যেগুলা কমিটমেন্ট, এগুলা না মই দেখছো তো, মানুহ তো ভালেই কৈছে। ইউনিয়ন টেৰিটৰি গঠন সন্দৰ্ভত এতিয়ালৈকে চৰকাৰীভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। মই কি কওঁ, গভৰ্ণমেণ্ট যেইখিনি কথা ক'লোঁ মই এনে কৈছোঁ নেকি? যদি শুনব না, মই গৃহমন্ত্ৰীৰ ওচৰতে কৈছোঁ না হ'ব বুলি। কৰিব এনে আমিতো কৈছোঁ আমাক এতিয়াই কৰি দিয়ক, এতিয়া বনাই দিয়ক। আমাৰ দৰিদ্ৰতাৰ সহ্য নহয়, হয় না নহয়? বিভিন্ন ৰাজ্যত আমাৰ ল'ৰা ছোৱালীগিলা যাই আছে ৰোজগাৰৰ কাৰণে, ইয়াতে সুখ হ'ব। এতিয়া ভাই গ্লোবেলাইজেশ্যন হৈছে। আমি এতে যদি এই আলু ভাজিয়া যদি সারা দুনিয়া খোৱাব পাৰোঁ, বাধা আছে নাকি? আমি বিলাহী চচ মানে সারা দুনিয়ার মানুষ খোৱাব পাৰোঁ না নাপাৰোঁ? আমি বিলাহী বেয়া পাওঁ, ধৰক আমি বেয়া পাওঁ, কিন্তু সারা দুনিয়ার মানুষ তো ভাল পায়। হয় না নয়? তাহলে আমি সারা দুনিয়াত খোৱাব পাৰিম, কিন্তু তাৰ কাৰণে তো ইকুইপমেণ্ট লাগিব, গভৰ্ণমেণ্টের লাগিব, সহায়তা লাগিব, ইকনমিক লাগব, এডমিনিষ্ট্রেটিভ পাওয়ারের সুবিধাটা লাগবে, তাহলে হব।
তো ঘৰে ঘৰে যদি মানুহ বিকাশ হয় যেটা মই ক'লো যে মোৰ বিশ্বাস এটা অভূতপূর্ব বিকাশ হব আর বিশেষ করে এই এলাকাটা সেন্সিটিভ এলাকা হ্যাঁ গতিকে ভারতের গৃহমন্ত্রী মোক কৈছে অমিত শাহ ভারতের মহামান্য গৃহমন্ত্রী মাননীয় গৃহমন্ত্রী মোক কৈছে যে আমার হাতত পাওয়ার দিব আর কি কবার লাগা আছে বাকি আছে দিব দিব অতি শীঘ্র হ্যাঁ আগন্তুক বৈঠক কেতিয়া হ'ব মানে মোৰ বিশ্বাস এই কেইদিনের ভিতরতে মাতিব নাকি হ'ব হ্যাঁ কি আছে আপোনাৰ দাবী আমার জেনারেল সেক্রেটারি কলে না আমার ভাষাটা অষ্টম তপশিলত যাব আমার ইতিহাস হ্যাঁ ঐতিহ্যবাহী ইতিহাস ভারতের ইতিহাসত স্থান পাব আমার বিশ্ব মহাবীর শিলায় ভারতবর্ষের বিভিন্ন স্থানত ভারতবর্ষের রাজধানীত প্রতিষ্ঠিত হব সমস্ত জায়গা দেখলে হবে ভাষা কৃষ্টি কালচার এক্সপ্রেশন ডেভেলপ হবে আমার এই ভূখণ্ডের মানুষ মূর উচা করে জীবন যাপন করব কাজিয়া করিবার নালাগে এতিয়া মেন এণ্ড মেচিনের যুগ মই ক'ব বিচাৰিছোঁ গাঁও যদি বেলেগ ভাবে মই ক'ব বিচাৰিছোঁ এডাল বেজিয়ে যদি এতে পৰে চোখ দেখা পায় আমি কথা পাতি আছো না গভর্নমেন্ট চাই আছে হৈছে এতিয়া কিন্তু এনেকুৱা নহ'ব টেক টু একশন হৈ যাব ঠিক আছে ধন্যবাদ नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट फेन वेल बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738